নমস্কাৰ, মোৰ ইউটিউব চেনেল জীৱনৰ পমখেতি তৰফৰ পৰা অসমৰ সকলো জনসাধাৰণলৈ মই শ্ৰদ্ধা নিবেদন কৰিছোঁ। আজি বহুদিন বিৰতিৰ মূৰত মই মোৰ এটি স্বৰচিত কবিতা আবৃত্তি কৰিবলৈ লৈছোঁ। কবিতাটোৰ শিৰোনাম জীৱন্ত স্মৃতিৰ সঁফুৰা। আজিচোন মনত পৰিল হঠাতে তোমাক দেখি, শৈশৱতে কৰা ধেমালিবোৰ মনত আছেনে নীলঞ্জনা? আমি যে নৈৰ পাৰে পাৰে সেউজীয়া ধাননিৰ বতাহৰ তালে তালে উন্মনা হৈ নাচিছিলোঁ। সূৰ্যৰ ৰঙাবেলিৰ কিৰণ বলোৱা সময়ৰ সেই সন্ধিক্ষণ, দুয়ো যে উমলিছিলোঁ আঙুলিৰ সৈতে আঙুলি মিলাই, কুমলীয়া হিয়াৰ ভাষাৰে সজোৱা সপোন সপোন লগা বৰ্ণময় সোণালী দিন আমাৰ বুকুৰ জোনাকত। পৰেনে মনত পাৰ হোৱা সোণসুৰীয়া স্বপ্নীল দিনবোৰৰ কথা, আৰু কলিজাৰ সঁচা সুৰসিক্ত মধুৰ মধুৰতম অনামীক্ষণ, আৰু যে স্মৃতিৰ কুঁহিপাতত ৰং বলোৱা বৰ্ষা আৰু শৰৎ ঋতুৰ আলিংগন, লাজুকী লাজুকী চকুৰ চাৱনিৰে উমাল দেহৰ পৰশ। হঠাতে সিদিনা তোমাক দেখিলোঁ দীঘিলী পুখুৰীৰ পাৰত। কিয় জানো পুৰণি প্ৰেমটোৱে উক দিলে, মনৰ খিৰিকীৰ ফাকেৰে পাৰ হোৱা দিনবোৰ আকৌ আওৰালোঁ। তাহানিৰ অলিক সপোনবোৰে ব্যৰ্থতাৰে ভৰা বুকুৰ জোনাকত অমানিশাৰ আন্ধাৰ। বেদনাৰ উৎসৱ দেখোন হয় কিয় বাৰু? এতিয়াও তুমি মোৰ হিয়াৰ মাজত জীৱন্ত স্মৃতিৰ টুকুৰা হৈ আছা নীলঞ্জনা। পাহৰিব পৰা নাই এতিয়াও তোমাক।